মালিদাই দুটা পোৱালি হ'ল কেলা বাল টকা নকৈ কি বাল কৰিব अभी मजा आएगा ना भिड़ो নাচিবলৈ ওলালে হয় কেনেকুৱা ফিল হৈছে মজা ফিল হৈছে কেনেকুৱা ফিল হৈছে আজি মজা তোমাক ভাল পাওঁ मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड তো গাইস ফাইনালি আমি এতিয়া বৰ্তমান আহি বৰশিলা পালোহি তো বৰশিলাত আজি মানে ৰাস হৈ আছে তো আজি লৰা ৰাস হৈ আছে তো আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম বৰশিলাত কেনেধৰণে কি আজি আয়োজন কৰিছে আৰু কি কি ইয়াত দেখাইছে খুব সুন্দৰভাৱে মেলা হৈছে ইয়াত আৰু গোটেই লৰা ৰাসখন আপোনালোকক যিমানখিনি পাওঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে তো গাইছ আহক আজি আপোনালোকক লৈ গোটেইখিনি খুব সুন্দৰভাৱে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো আহক আজি ভিডিঅ'টো ৰাস আৰম্ভ নহওঁতেই মানে নামঘৰৰ বাহিৰত বৰ্তমান এতিয়া গোপীয়ে এনেই মানে নাচি আছে দেখা পাইছোঁ বাপৰে কি চিগাৰেট জ্বলাইছে कौन है ये लोग कहाँ से आते हैं তো গাইজ দেখা পাইছেনে এয়া চাওকচোন এয়া মানে গোপী এজনী গোপীয়ে মানে দোকান দিছে আৰু বাকীখিনি লগৰ গোপী আহিছে একদম কথা পাতিছে বা কিন্তু এয়া গোটেইকেইটা ল'ৰা ইয়াত কোনো ছোৱালী নাই ল'ৰাক যিহেতু সাজি কাচি আহি কেনেকুৱা এটা মানে এটা আড্ডা আৰু দেই বৰ বেলেগ ধৰণৰ আৰু নাচিবলৈ ওলালে হয় কেনেকুৱা ফিল হৈছে মজা ফিল হৈছে ভাল লাগিছে বা ধুনীয়া হৈ পৰিছেচোন আজি হে কিমান টকা খৰচ হৈছে এইখিনি মানে গোটেই সাজোতে কাছোতে 2000 हमको मारो हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है 2000 টকা বা এতিয়া ক'ত ঘূৰি আছে মজা ভালে নাচিব দেই বেষ্ট অফ লাক হাই নাচিবা দেই ভালে বাহ বাহ মজা লাগিছে কেনেকুৱা ফিল হৈছে আজি মজা নিজকে নাৰীৰ ওপৰত প্ৰদৰ্শন কৰি ভাল লাগিছেনে লাগিছে অলপমান খুব ভাল লাগিছে ন মেকআপ কৰোঁতে কিমান টকা খৰচ হ'ল 30,000 হা 30,000 এইটো আকৌ লগত ষ্টাইলটো আহিয়ে গ'ল যে কি কাৰণে মানে তো গাইজ এইটো হৈছে পেইণ্টাৰ ৰুমটো ইয়াতে গোটেই সকলো গোপীকে মানে গোপীক বুলিয়ে নহয় ইয়াত ৰাসখনৰ সকলোকে ইয়াতে এইটো ঘৰতে পেইণ্ট কৰা হৈছে আৰু এজন দেখা পাইছে পেইণ্ট হৈ আছে তেখেতৰো গোপী নাচিব তো গাইজ এফালে আপোনালোকে দেখিছে খুৰা এফালে পেইণ্ট কৰি আছে এফালেও পেইণ্ট কৰি আছে তিনিজন মানুহ ইয়াত বহি সম্পূৰ্ণভাৱে পেইণ্ট কৰি আছে সকলোকে তো গাইজ ইয়াত দেখা পাইছে আপোনালোকে বৰ্তমান পেইণ্ট কৰি পেলাই বহি আছে আমাৰ শ্ৰীকৃষ্ণ ৰাসৰ শ্ৰীকৃষ্ণ হয় এখেত তো সেয়া পেইণ্ট কৰি পেইণ্টাৰ ৰুমত বহি আছে এতিয়া বৰ্তমান তেওঁ তো গাইজ ফাইনেলি ইয়াত আধা আধি মানুহ হৈছে এতিয়া বৰ্তমান আৰু বহুত বেছি মানুহ হ'ব যেন লাগিছে কাৰণ কিয়নো চাওক এতিয়ালৈকে মানুহ আহি আছে দেখা পাইছে মানুহ যথেষ্টখিনি হৈছে এতিয়া বৰ্তমান তো আৰু কিমান হ'ব চাই থাকক ভিডিঅ'টো তো সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ভাল লাগিছে আৰু বেষ্ট অফ লাক বঢ়িয়া আছে নাচিবা মই তোমাক ভাল পাওঁ অ' আৰু কিবা এটা এক্টিং কৰি দেখাই দিয়াচোন তোমাৰ নামটো এনে কি ৰিয়েল মালিদাই দুটা পোৱালি হ'ল কেলা বাল টকা নকৈ কি বাল কৰিব जोर जोर से बोल के लोगों को स्कीमें बता दे
আৰু আমাৰ এতিয়া ৰাসৰ গোপীসকলৰ প্ৰৱেশ আৰম্ভ হৈছে। তো বন্ধুসকল আহক আজি ৰাসৰ ভিডিঅ'টো আমি ভালদৰে উপভোগ কৰোঁ, কাৰণ কিমান ভাল হয় ৰাসখন। তো গোটেইখিনি আপোনালোকে দেখা পাব। তো প্ৰথমৰ পৰা লৈ শেষলৈকে চাই থাকিব ভিডিঅ'টো, আৰু ভাল লাগিলে লাইক কমেণ্টছ লগতে শ্বেয়াৰ কৰি দিব। আৰু যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বন্ধুসকল আহক আপোনালোকক গোপী নৃত্য এতিয়া বৰ্তমান দেখাবলৈ চেষ্টা কৰোঁ। আৰু এয়া আপোনালোকে দেখা পাইছে ইয়াত মানে অসুৰক পেইণ্ট কৰি আছে। তো এয়া অসুৰৰ পেইণ্ট হৈ আছে ইয়াত, আৰু খন্তেক মুহূৰ্তৰ পাছতে অসুৰৰ প্ৰৱেশ হ'ব। তো বন্ধুসকল ভিডিঅ'টো চাই থাকক আৰু লাইক কৰি দিব। তো আপোনালোকে দেখা পাই আছে লাষ্ট ফিনিচিং টাইম, আৰু ইয়াত অসুৰ আৰু শ্ৰীকৃষ্ণ প্ৰভুৰ মাজত যুদ্ধ হৈ আছে। তো খুব ভয়ানক যুদ্ধ। তো বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিব খুজিছোঁ। তো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। জয় হিন্দ, জয় ভাৰত। Oh